Throw it up. Start twerking like Miley. Oh yeah, twerking like Miley. Don't pop it like. অনুগ্ৰহ কৰি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আহক বন্ধুসকল আপোনালোক যদি জিঅ' ইউজাৰ হয় তেন্তে এই কোডটোৰ বিষয়ে সবিশেষ জানিবলৈ এই ভিডিঅ'টো চাওক কাৰণ যদি আপোনাৰ জিঅ' নাম্বাৰটো অফ হৈ যোৱাৰ সম্ভাৱনা আছে বা আপোনাৰ মোবাইলটো অফ হৈ যোৱাৰ সম্ভাৱনা আছে তেন্তে আপোনাৰ আহিবলগীয়া যিকোনো গুৰুত্বপূৰ্ণ ফোন যদি নাপায় তেনেহ'লে আপুনি এই ভিডিঅ'টো চাওক এই ভিডিঅ'টোৰ দ্বাৰা আপুনি কেনেকৈ ফোনটো অহা কৰিব পাৰিব লগতে আপোনাৰ জিঅ' মোবাইলটো অফ হৈ যোৱাৰ আগতে এই কামটো কৰিব লাগিব তেন্তে আহক পোনপ্ৰথমে আপোনালোক যাব লাগিব ডায়াল পেডলৈ ডায়াল পেডক লৈ *401* ক্লিক কৰি যিটো নাম্বাৰলৈ আপোনাৰ জিঅ' নাম্বাৰটো ফৰৱাৰ্ড কৰিব সেই নাম্বাৰটো ক্লিক কৰিওক যেনে ধৰা হ'ল 98540 তাৰপিছত আপোনাৰ জিঅ' চিম 1 বা 2 থাকিলে সেই তাতে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আপোনালোকে শুনিবলৈ পাব যে আপোনাৰ নাম্বাৰটো সেইটো নাম্বাৰলৈ ট্ৰান্সফাৰ কৰা গৈছে আকৌ যেতিয়া আপুনি এইটো ডিএক্টিভেট কৰিব তেতিয়া *402 ক্লিক কৰি আকৌ জিঅ' নাম্বাৰটো আপোনাৰ জিঅ' চিমটো 1 বা 2 থাকিলে তাতে ক্লিক কৰি দিব তেতিয়া গম পাব যে ডিছকানেক্ট কৰা গৈছে